এয়া শুকান মাছ আছিলে ডাঙৰ মানে শুকান মাছ আছিল পেলাই গৰম পানী কৰি লৈছোঁ। শুকান মাছত গৰম পানীখিনি দি ভালদৰে ধুই লৈছোঁ মই এনেকৈ। গৰম পানীখিনি দিলে শুকান মাছ যিমান যি নহওক বহুত দিনৰ শুকান মাছ ন, সেইকাৰণে গৰম পানী ভালকৈ ধুই লৈছোঁ। এইফালে ৰঙালাও আৰু আহু কচু ভালকৈ মানে আহু কচু ৰঙালাওখিনি পাতল পাতলকৈ কাটি লৈছোঁ। এইফালে নহৰু জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, সেইখিনি যোগাৰ কৰি লৈছোঁ। ইফালে কেৰাহীত তেল দি দিছোঁ। তাৰপিছত মাছখিনি তৰাই কিনে মই ফ্ৰাই কৰি লওঁ। প্ৰথমতে শুকান মাছে 3-4 পিচ হ'ব, 5 পিচে আছে। তো সেইখিনি মাছ দিছোঁ, বেছি দিয়া নাই। তো সেইখিনি হ'ব, বেছি দিলেও ভাল নালাগে। ইয়াত তেলত পাঁচফোৰণ দি দিলোঁ, এইখিনি দি দিলোঁ পিঁয়াজখিনি, নহৰু একেলগে দি দিছোঁ। তাৰপিছত ৰঙালাও আহু কচু এনেকৈ বহাই দিলোঁ ধুনীয়াকৈ। অলপ যদি ভালকৈ ৰঙালাওখিনি সিজালৈকে এইখিনি অকণমান ভাজিব লাগিব। তাতে হালধি নিমখটো দি দিলোঁ মই আন্দাজমতে। তো আজি চব্জিখন মানে জোল হ'ব, তৰকাৰী মানে জোল টাইপৰ হ'ব অকণমান। তো ৰঙালাওখিনি ভালকৈ অকণমান লৰাই দি ধুনীয়াকৈ আৰু অকণমান ঢাকি থৈ দিছিলোঁ মই। তো এনেকৈ চব্জিখন হৈ থাকিব আৰু আপোনালোকে শেষলৈকে চাব। তো ভাল পালে লাইক কৰি দিব। চব্জিখন ধুনীয়াকৈ মানে অকণমান ভিতৰতে দি ধুনীয়া গুড়া কৰি দিলোঁ অকণমান। আৰু ইয়াতে পানী দি দিলোঁ ধুনীয়াকৈ, আন্দাজমতে পানী অকণমান দি দিছোঁ। তো পানী জোল খাম মানে জোল চব্জিখন আজি জোল টাইপৰে হৈ যাব, বেছি মানে তৰকাৰীও নহয়। এনেকৈ বনাম, তো এনেকৈ সোৱাদে লাগিব। আৰু ৰঙালাওটো সোৱাদ আছে ধুনীয়া, ভালকৈ মানে অকণমান ভাঙি দিছোঁ। আলুখিনি মানে কচুখিনি ভাঙিলে ভাল লাগিব। আৰু এইফালে ভাজি লোৱা মাছখিনি দি দিছোঁ। মাছখিনি দি আৰু 2 মিনিটমান উতলিব লাগিব। তেতিয়াহ'লে মানে চব্জিখনো সোৱাদ লাগিব আৰু ভাল লাগিব। আৰু বেছি নহয়, চিম্পুল ৰেচিপি হয়। এনেকৈ চব্জিখন উতলি আছে ধুনীয়াকৈ। আৰু এইফালে মই ধনিয়া গুড়ি অকণমান দি দিছোঁ চব্জিখনত। মানে ধনিয়া গুড়ি অকণমান দিলে ভাল লাগে। ধনিয়া গুড়িখিনি দি ভালদৰে লৰাই দিছোঁ মই। লৰাই দি ধুনীয়াকৈ আৰু অকণমান দেৰি উতলিলে ধুনীয়াকৈ চব্জিখন হৈ যাব। এয়া চব্জি উতলি আছে আৰু খাবলৈ ভালে লাগিব। ৰঙালাওতো সোৱাদ আছে, আগতে খাইছিলোঁ আৰু অকণমান মানে এনেকৈ চব্জি বনাবলৈ থৈ দিছিলোঁ। চব্জিখন কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। খাবলৈ টেষ্টি হৈছে। এয়া ৰেডি মোৰ চব্জি ধুনীয়াকৈ ৰঙালাও আহু কচু আৰু শুকান মাছৰ সৈতে তৰকাৰীখন কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। তো ভাল পালে লাইক কৰিব। তো সকলোকে মোৰ ফালৰ পৰা বাই বাই। ভিডিঅ'টো শেষলৈকে চাব দেই।